nowasams.in আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। আজিৰ বিষয়টো হৈছে অসমীয়া কালচাৰৰ ওপৰত আছে। কেইটামান মই গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। আপোনালোকে সাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছো। আৰু দেৰি নকৰাকৈ প্ৰথম প্ৰশ্নৰ ফালে মই আগবাঢ়িম। আজিৰ প্ৰথম প্ৰশ্নটো আছে, Which language used by Shankardev to retain बरगीत? यह हिंदी दिया से शंकरदेव ने बरगीत को किस भाषा में लिखा है? और यह ऑप्शन दिया इसे आसामीज, संस्कृत, बेंगली, ब्रजवली। और यह मैं सम्पूर्ण शुद्ध उत्तर घोषणा करिम। सम्पूर्ण शुद्ध उत्तर হৈছে ब्रजवली। आमी সকলোৱে জানো, খুব সহজ প্ৰশ্ন। আৰু শংকৰদেৱে বৰগীত আৰু অংকীয়া নাট লিখোতে ব্ৰজৱলী ভাষাৰ ব্যৱহাৰ কৰিছিল। আৰু এই ভাষা মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত। আৰু এই ভাষাটো মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত। এতিয়া মই নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম। নেক্সট প্ৰশ্নটো আছে, Who was the founder of Chutia Kingdom? Chutia Kingdom हिंदीत मैं आलोचना कर दी। चुटिया साम्राज्य के संस्थापक कौन थे? चुटिया साम्राज्यर संस्थापक कौन आसिल? यात ऑप्शन दिया है बीरपाल। ऑप्शन ए दिया है बीरपाल। ऑप्शन बी दिया है रत्नध्वज पाल। ऑप्शन सी दिया है मयूरध्वज पाल और सत्यनारायण। यार सम्पूर्ण शुद्ध उत्तर मैं घोषणा करिम। सम्पूर्ण शुद्ध उत्तर बीरपाल। बीरपाल चुटिया साम्राज्यर प्रतिष्ठापक आसिल बीरपाल। मनत राखिब, खूबेই महत्वपूर्ण प्रश्न। এতিয়া नेक्स्ट प्रश्नটো আছে, Which Sikhs Guru built the famous Gurudwara in धुबरी टाउन? हिंदी दिया হৈছে, किस सिख गुरु ने धुबरी शहर में प्रसिद्ध गुरुद्वारा बनाया? मैं অসমীয়াটো আলোচনা কৰিম। অসমীয়াত হৈছে কোনজন শিখ গুৰুৱে ধুবুৰী টাউনত থকা গুৰুদ্বাৰাৰ নিৰ্মাণ কৰিছিল? ধুবুৰী টাউনত আমি সকলোৱে জানো ফেমাস গুৰুদ্বাৰা আছে। আৰু এই ধুবুৰী টাউনত থকা ফেমাস গুৰুদ্বাৰাৰ নিৰ্মাণ কোনে কৰিছিল? এতিয়া মই অপশ্যনটো মই আলোচনা নকৰাকে ডাইৰেক্ট উত্তৰটো মই আলোচনা কৰিম। উত্তৰটো আছে গুৰু টেগ বাহাদুৰ। ঠিক আছে, গুৰু টেগ বাহাদুৰ। গুৰু টেগ বাহাদুৰে ধুবুৰীত থকা গুৰুদ্বাৰাৰ নিৰ্মাণ কৰিছে। আৰু এই ধুবুৰী টাউনৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত, আমি সকলোৱে জানো। আৰু ইয়াৰ 17th চেঞ্চুৰীত ইয়াৰ গঠন কৰা হৈছিল, বনোৱা হৈছিল 17th চেঞ্চুৰী। 17th চেঞ্চুৰী মনত ৰাখিব। 17th চেঞ্চুৰীত ফেমাস গুৰুদ্বাৰা, ধুবুৰীত থকা গুৰুদ্বাৰাৰ নিৰ্মাণ কৰা হৈছিলে গুৰু টেগ বাহাদুৰৰ দ্বাৰা। ঠিক আছে, আৰু ইয়াৰ নিৰ্মাণ কৰা হৈছিল 17th চেঞ্চুৰীত। খুব মহত্বপূৰ্ণ, মনত ৰাখিব। এতিয়া নেক্সট প্ৰশ্নটো আছে, Which পুৰাণ was composed in Assam? এতিয়া তলত কেইটামান পুৰাণৰ নাম দিয়া হৈছে আৰু সুধিছে কোনটো তলত দিয়া কোনটো পুৰাণ অসমত কম্পোজ কৰা হৈছে, অসমত লিখা হৈছে। ইয়াত খুজিছে হিন্দীটো দিয়া আছে, किस पुराण की रचना असम में हुई थी? তলত পুৰাণ কেইটামানৰ নাম দিয়া হৈছে আৰু খুজিছে তলত দিয়া কোনখন পুৰাণটো অসমত কম্পোজ কৰা হৈছিল। আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে কলিকা পুৰাণ। আমি সকলোৱে জানো কলিকা পুৰাণ। আৰু এই পুৰাণখনতে মা কামাখ্যা দেৱীৰ মানে কামাখ্যা মন্দিৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু কামাখ্যা মন্দিৰত কি ধৰণে পূজা কৰিব লাগে, পূজাৰ নীতি নিয়ম এই পুৰাণটোত খুব সুন্দৰভাৱে উল্লেখ কৰা হৈছে। সেয়ে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব কলিকা পুৰাণ। ঠিক আছে, খুব মহত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যন নম্বৰ 5 আছে, Of the total production of muga, the golden silk in the world, Assam produces. यात हिंदी दिया আছে मुगा के कुल उत्पादन में दुनिया में गोल्डन सिल्क असम उत्पादन होता है।
असम में उत्पादन होता है मतलब कि ইয়াত অলপ হিন্দীত খেলি মেলি হৈছে চাগে মই অসমীয়াত আপোনালোকক বুজাই দিব চেষ্টা কৰি আছো এতিয়া অসমত গোল্ডেন আৰু গোল্ডেন সিল্ক আৰু মুগাৰ উৎপাদন পৃথিৱীৰ ভিতৰত কিমান পাৰ্চেন্ট হয় অসমৰ মুগা আৰু গোল্ডেন সিল্ক প্ৰডাকশনত অসমৰ স্থান কি বুলি কৈ খুদিছে কিমান পাৰ্চেন্ট প্ৰডিউস কৰে বুলি খুদিছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 99% আমি সকলোৱে জানো 99% কিয়নো ই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি গোল্ডেন সিল্ক আৰু মুগাৰ প্ৰডিউসাৰ হয় আসাম সৰ্ববৃহৎ হয় পৃথিৱীৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰতে অসমে গোল্ডেন সিল্ক আৰু মুগাৰ প্ৰডিউস কৰে খে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 99% এতিয়া নেক্সট প্ৰশ্নৰ ফালে গৈছো নেক্সট প্ৰশ্নটো আছে অলপ মুছি দিম নেক্সট প্ৰশ্নটো আছে মেডাম মাফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড annually on ইয়াত দিয়া হৈছে মেডাম মাফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড annually on দিয়া হৈছে মেডাম মাফি ফেষ্টিভেলটো উৎসৱটো বছৰি তলত কেইটামান তাৰিখ দিয়া হৈছে বছৰি তলত দিয়া কোনটো তাৰিখে উদযাপন কৰা হয় আৰু ইয়াত হিন্দীটো দিয়া আছে মেডাম মাফি তোহার हर साल मनाया जाता है এতে কিমান তাৰিখে हर साल কিমান তাৰিখে বছৰৰ কোনটো তাৰিখে উদযাপন কৰা হয় সেইটো ইয়াত খুদিব বিচাৰিছে মেডাম মাফি ফেষ্টিভেলটো বছৰৰ কোনটো তাৰিখে উদযাপন কৰা ইয়াত তলত কেইটামান অপচন দিয়া হৈছে আমি অপচন কোনটো অপচনটো শুদ্ধ হয় আমি টিক কৰিব লাগে জানিব লাগে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 31st জানুৱাৰী ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 31st জানুৱাৰী তাৰিখে আমি মেডাম মাফি উৎসৱৰ উদযাপন কৰো আৰু এই উৎসৱটো বিশেষ আহোম সম্প্ৰদায়ৰ মানুহে উদযাপন কৰে আহোম ঠিক আছে মনত ৰাখিব খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু মই আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছো আপোনালোক যদি আমাৰ এই জব আসামছ ইউটিউব চেনেলত নতুন হয় তেনেহলে আপোনালোকে আমাৰ এই চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিব বুলি মই আশা ৰাখিলো আৰু নেক্সট প্ৰশ্নটো হ'ল শংকৰদেৱ had established the first नामघर यात खुदा হৈছে हिंदीत মই পঢ়ি দিছো शंकरदेव ने पहले नामघर की स्थापना की এতিয়া ইয়াত খুদিছে শংকৰদেৱে সৰ্বপ্ৰথমে নামঘৰৰ স্থাপন কৰিছিল এটা কোট কৰিছিল ইয়াত কেইটামান ঠাই নাম দিয়া হৈছে আমি কোনটো ঠাইত শংকৰদেৱে সৰ্বপ্ৰথমে নামঘৰৰ স্থাপন কৰিছিল শুদ্ধটো বাছি উলিয়াব লাগে ইয়াত দিয়া হৈছে নাৰায়ণপুৰ পটবাউসী বৰদোৱা আৰু মাজুলী ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো মই বাছি উলিয়াই দিছো সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব বৰদোৱা আমি সকলোৱে জানো একে সহজ প্ৰশ্ন আৰু এই বৰদোৱাটো ক'ত আছে নগাঁৱত আছে এতিয়া নেক্সট প্ৰশ্নৰ ফালে মই আগবাঢ়িম অলপ মুছি দিম नेक्स्ट प्रश्न तो আছে नामघोषा was written by एक सहज प्रश्न इटू नामघोषा किसके द्वारा लिखा गया था इते नामघोषा कार द्वारा लिखा হৈছিল ইয়াত খুদিছে ইয়াত কেটামান নাম দিয়া হৈছে কাৰ দ্বাৰা লিখা হৈছিল আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এতিয়া ইয়াত দিছে শংকৰদেৱ মাধৱ কন্দলি none of the above ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো মই বাছি উলিয়াই দিম ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ ঠিক আছে মনত ৰাখিব খুব ইম্পৰ্টেন্ট কোৱেশ্চন একে সহজ আৰু মাধৱ আমি সকলোৱে জানো মাধৱদেৱ এওঁ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল আৰু এওঁৰ জন্ম হৈছিল কিমান চনত 1489 চনত এওঁৰ জন্ম হৈছিল মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত আৰু জন্ম হৈছিল ক'ত
স্থানটো নাৰায়ণপুৰ। স্থানটো হৈছে নাৰায়ণপুৰ আৰু এওঁৰ মৃত্যু হৈছিলে ডাইড মৃত্যু হৈছিল 1596 চনত। মনত ৰাখিব 1596 চনত। ঠিক আছে, খুব সহজ খুব প্ৰশ্ন। কেইবাটাও কথা আমি মাধৱদেৱৰ বিষয়ে আমি ইয়াত গম পালো। নাম ঘোষা লিখিছিল মাধৱদেৱে। মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত। ক'ত বুলি সোধোতে নাৰায়ণপুৰত। এতিয়া ডাইড মৃত্যু হৈছিল 1596 চনত। ঠিক আছে, মনত ৰাখিব, খুব মহত্বপূৰ্ণ প্ৰশ্ন। আৰু নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 9, হু ইজ নন এজ দ্য ফাদাৰ অফ আছামিজ স্পোৰ্টছ লিটাৰেচাৰ। এতিয়া यहाँ तलत दिसे, मैं हिंदी पढ़ दिसो, किन्हें असमिया गद्य साहित्य के जनक के रूप में जाना जाता है। এতিয়া ইয়াত অসমীয়াটো মই আপোনালোকৰ লগত আলোচনা কৰিম। কাক অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে আমি জানো? কাক অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে আমি জানো? ইয়াত কেইটামান নাম দিয়া হৈছে। এতিয়া কোনটো শুদ্ধ হয়? অসমীয়া গদ্য সাহিত্যৰ জনক বুলি আমি কাক কওঁ? আমি বাছি উলিয়াব লাগে। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটোৰ ফালে মই যাম। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বাণভট্ট। বাণভট্টক আমি অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে জানো। আৰু নেক্সট আৰু লাষ্ট প্ৰশ্ন আজিৰ আপোনালোকৰ ওচৰত মই ৰাখিছোঁ, আপোনালোকে চাই লওক। দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ। একে সহজ প্ৰশ্ন এইটো আৰু খুবেই মহত্বপূৰ্ণ। ঠিক আছে, এতিয়া চাই লওক उत्तर की हो। पहली असमिया फिल्म जयमती वर्ष में रिलीज हुई थी। एतिया खुदिसे प्रथम अखमिया मुवी फिल्म जयमतीटो प्रथम अखमिया फिल्मटोर नाम হৈছে জয়মতী। আমি সকলোৱে জানো এই ফিল্মটো কিমান চনত ৰিলিজ কৰা হৈছিল। ইয়াত সেইটোৱে খুদিছে আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে 1935 চনত। আমি সকলোৱে জানো চাগে 1935 চনৰ। এতিয়া ডেট যদি খুদি দিয়ে 10 মাৰ্চ। 10 মাৰ্চ। ঠিক আছে, এইটো মনত ৰাখিব। আৰু এই ফিল্মৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, আৰু খুব মহত্বপূৰ্ণ প্ৰশ্ন। আৰু আপোনালোকে ভিডিঅ' চাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগ আমাক এনেধৰণৰ ভিডিঅ' বনাবৰ কাৰণে উৎসাহ প্ৰেৰণ কৰে। আপোনালোকক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় আই অসম।